হেল্ল' বন্ধু বান্ধৱী টিভেন ইউটিউব চেনেল আপোনাক স্বাগতম জনাইছোঁ। আমি আজি মহাপুৰুষ মাধৱদেৱৰ ভাদৰ মাহৰ তিথিৰ বাবে আমি নামঘৰলৈ আহিছোঁ, আমাৰ চমৰীয়া সত্ৰলৈ। ভিডিঅ'টো চাই থাকক আপোনালোকে। ইয়াতে নাম প্ৰসংগ হৈ গ'ল, আমি আহোঁতে দেৰি হৈ গ'ল। এতিয়া সকলোৱে সেৱা কৰি আছে আৰু আমিও সেৱা কৰিলোঁ বাহিৰতে। চাই থাকক ভিডিঅ'টো। ককা খুৰা ভাইটি সকলোৱে খোল বজাই আছে, ভিডিঅ'টো চাই থাকক। খোল বজাই তাল বজাই আছে। খোল বজোৱাৰ বিলাকক গায়ন বুলি কয় আৰু যিবিলাকে মানে গীত গায় সেইবিলাকক গায়ন বুলি কয়। এইটো উপাধি বহুতে নাজানে, মই কৈ দিলোঁ ভিডিঅ'টো। কেমেৰাটো ঘোলা হৈ গৈছে, এইবাবে ক'লা দেখিছে। চৰি, ভালকৈ দেখাব নোৱাৰিলোঁ আপোনালোকক। এতিয়া নামঘৰত সৰু সৰু ল'ৰা বাৰগোপাল বুলি কয় নাচি আছে, বেহৰ নৃত্য বুলি কয় এইটো। চোৱাচোন কি ধুনীয়াকৈ নাচি আছে সৰু সৰু ল'ৰাবিলাকে। আৰু বহুত আগৰ পৰাই এই পৰম্পৰা চলি আহিছে আৰু এতিয়াও চলি আছে। চাওক কি ধুনীয়াকৈ নাচি আছে বেহৰ নৃত্য। মাজত শ্ৰীকৃষ্ণ হৈছে আৰু ছাইডত বাৰগোপাল। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আগফালে মৰাকলহী নদী বৈ আছে, আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। আৰু এটা বিশেষ বস্তু দেখাব বিচাৰিছোঁ, আপোনালোকে আহিলে ইয়াতে এই শিলটো যে দেখিছে, ইয়াতে নচটকিব, কাৰণ কঢ়াই থকা বুলি কয়। আমি ইয়াতে সেৱা কৰোঁ, আপোনালোকে সেৱা কৰিব। আৰু এইখন পাৰ্ক বনাইছে আৰু আগপিনে মৰাকলহী নদীটো আপোনালোকে চাওক। আমাৰ ব্লগবিলাক তাতে বহি আছে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ ভিডিঅ' বনাম।
আপোনালোকে ছাপোৰ্ট কৰি যাব। এতিয়া আমি ঘৰলৈ যাওঁ। আজিলৈকে বাই বাই।